হেল্ল' বন্ধুসকল, আজি আমি আহিছোঁ বিয়া খাব। বিয়া মানে ক'ত আহিছোঁ আপোনাৰ, ক'ত আহিছোঁ বিয়া খাবলৈ? টাঙনমাৰিত। অঁ, টাঙনমাৰি নাওঁতে ওচৰতে প্ৰায়। আৰু কি কি হয় বিয়াত, কি খাওঁ নাখাওঁ সকলো চাবলৈ পাৰিব। তেনেহ'লে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক মোৰ ভিডিঅ', কোনো স্ক্ৰিপ্ট নকৰাকৈ। খাবলৈ আহি আমি এনেদৰে ঘূৰি আছোঁ। এতিয়া বৰ্তমান দোকানত যাই আছো। দোকান फाइनली हम लोग आ गया। এইটো কি গাইছ কওক? পুষ্পা নাইটো বাকী যে নক ছোৱালীটো কিন্তু বহুত মজা লাগিছে দেই। দোকান মাছ কেই টকা পেকেট? আপোনাৰ দোকান নাই বলা। আৰু আমি আগলৈ নাযাওঁ। এইটো চাওঁ সোণৰ চেইন এই চাইজ আলু আৰু কৰোণাৰ কাৰণে বাচিবলৈ মাস্ক, নিমকি যিটো ল'ম বুলি আহিছিলোঁ দোকানত, কিন্তু এইটো নাপালোঁ। ভাই বলে আমার সে রাকেশ আৰু বৰ্তমান আমি এতিয়া ভাত খাম। ভাত পানী খাই ৰাতি এনেদৰে সকলোৱে ডান্স দিয়াত ব্যস্ত।